নমস্কাৰ বন্ধুসকল, আপোনাক সকলোকে স্বাগতম জনাইছোঁ ইয়ৰ হেল্পাৰ ইউটিউব চেনেলটো। সেইদিনাখন মই এটা ভিডিঅ' বনাইছিলোঁ, যোনটো ভিডিঅ'ত মই আপোনাক বিভিন্নবোৰ বেংকৰ প্ৰায় অসমত চলি থকা সকলোবিলাক বেংকৰ ডিটেইলছ আপোনালোকে অৰ্থাৎ আপোনালোকৰ যদি সেইকেইটা বেংকত একাউণ্ট খোলা আছে তো আপোনালোকৰ একাউণ্টৰ ডিটেইলছ বা বেলেঞ্চ কেনেকৈ চেক কৰিব পাৰিব তাৰ ওপৰত ভিডিঅ' এটা বনাইছিলোঁ। আৰু যিটো ভিডিঅ' আপোনালোকে এতিয়ালৈকে চোৱা নাই তাৰ ওপৰত আই বাটনত ক্লিক কৰি সেই ভিডিঅ'টো চাব পাৰিব। কাৰণ আপোনালোকে ভিডিঅ'টো এতিয়া ঘৰত থাকিবলগীয়া হৈছে, বেংকলৈ যাব পৰা নাই, তো আপোনালোকে ঘৰতে থাকি নিজৰ বেংকৰ ডিটেইলছ বা বেংকৰ বেলেঞ্চ সকলোবিলাক চাব পাৰিব। তো সেই ভিডিঅ'টোত বহুতে কমেণ্ট কৰিছিল, কাৰণ সেই ভিডিঅ'টো এটা কম্পালচৰি আছিল বা আপোনালোকে যেতিয়াই বেংকৰ বেলেঞ্চ নাচাওক কিয় গুগল পে' যোগেদিও চাব পাৰিব, মোবাইলৰ যিবিলাক এপ আছে সেইবিলাকৰ যোগেদিও চাব পাৰিব। কিন্তু সকলোবিলাকৰ কাৰণে চাবলৈ হ'লে আপোনালোকে মোবাইলৰ ৰেজিষ্টাৰ্ড মোবাইল নাম্বাৰ এটা থাকিব লাগিব বেংকৰ সৈতে। তো সকলোৱে বহুতে এটা কমেণ্ট কৰিছিল যে ৰেজিষ্টাৰ্ড মোবাইল নাম্বাৰটো আমি কেনেকৈ বেংকৰ এড কৰিব পাৰিম। তো আজি সকলোবিলাক এই ভিডিঅ'টোত বুজাব ক'বলৈ চেষ্টা কৰিম, অৰ্থাৎ আপোনালোকে কেনেকৈ সেই মোবাইল নাম্বাৰটো আপোনালোকৰ নিজৰ মোবাইল নাম্বাৰটো বেংকৰ সৈতে ৰেজিষ্টাৰ কৰিব, বা যদি আপোনালোকৰ ৰেজিষ্টাৰ আছিল চিমখন বেয়া হৈ গৈছে বৰ্তমান নতুন মোবাইল এটা আপডেট কৰিব বিচাৰে কেনেকৈ কৰিব, সকলোবিলাক এই ভিডিঅ'ত ক'ম। গতিকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকিব। তো আহক আমি সকলোৱে মিলি নতুন ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধুসকল, আপোনালোকে বেংকত যদি আপোনালোকৰ মোবাইল নাম্বাৰ ৰেজিষ্টাৰ কৰি থোৱা নাই এতিয়ালৈকে, বা ৰেজিষ্টাৰ্ড নাইকিয়া একাউণ্ট খোলাৰ সময়ত, বা যদি আছিলোঁ কিন্তু বৰ্তমান মোবাইল চিমটো বেয়া হৈ গ'ল বা হেৰাই গ'ল, তো তেনেকুৱা ক্ষেত্ৰত আপুনি নতুনকৈ এটা মোবাইল নাম্বাৰ ৰেজিষ্টাৰ কৰিব বিচাৰে, তো তেন্তে আপোনালোকে তিনিটা পদ্ধতিৰ যোগেদি এপ্লাই কৰিব পাৰিব বা ৰেজিষ্টাৰ্ড কৰিব পাৰিব। তো সেই তিনিটা পদ্ধতিৰ প্ৰথমটো হৈছে আপোনালোকৰ এইটো বহু পুৰণি কালৰ পৰা চলি আহিছে, বৰ্তমানলৈকেও সেই পদ্ধতিটো চলি আছে। তো ফাৰ্ষ্ট পদ্ধতিটো হৈছে আপোনালোকে নিজৰ বেংকত গৈ পেলাই আপোনালোকে ৰেজিষ্টাৰ্ড কৰিব লাগিব। অৰ্থাৎ আপোনালোকৰ যদি ৰেজিষ্টাৰ্ড মোবাইল নাম্বাৰ আপোনাৰ যোনটো ব্ৰাঞ্চত খোলা আছে বা যোনটো আপোনালোকৰ শাখাত খোলা আছে, সেই তাত গৈ পেলাই আপোনালোকে নিজৰ বেংকত গৈ পেলাই এখন ফৰ্ম দিব, ফৰ্মখনৰ যোগেদি আপোনালোকে নিজৰ মোবাইল নাম্বাৰটো ৰেজিষ্টাৰ্ড কৰিব পাৰিব। আৰু এই ফৰ্মখন আপোনালোকে ভালদৰে গোটেইখিনি ডিটেইলছ দি ফিল আপ কৰিব লাগিব। ফিল আপ কৰাৰ পিছত আপুনি ছাবমিট কৰাৰ পিছত প্ৰায় 2 বা 3 দিনৰ ভিতৰত আপোনালোকৰ যোনটো মোবাইল নাম্বাৰ সেইটো ৰেজিষ্টাৰ্ড হৈ যাব বা আপডেট হৈ যাব। তো তাৰপিছত 2 নম্বৰ নিয়মটো হৈছে যে 2 নম্বৰ নিয়মটো আপোনালোকে কি কৰিব লাগিব, যিহেতু সকলোৰে আজিকালি ATM কাৰ্ড থাকে, তো আপোনালোকে নিজৰ ATM কাৰ্ডখনৰ যোগেদিও আপুনি নিজৰ ATM যিকোনো ওচৰত থকা ATM এটাত গৈ পেলাই আপুনি মোবাইল নাম্বাৰটো আপডেট কৰিব পাৰিব। কিন্তু মনত ৰাখিব, আপোনাৰ যদি ষ্টেট বেংকৰ ATM তেন্তে আপুনি ষ্টেট বেংকৰ যদি আপোনাৰ ষ্টেট বেংকত খোল খাই আছে একাউণ্টটো, তেন্তে আপুনি নিজৰ ষ্টেট বেংকৰ ATMটোত যাব। তাত আপুনি পইচা লোৱাৰ ক্ষেত্ৰত আপুনি UBAটো যাব পাৰে, কিন্তু এই মোবাইল নাম্বাৰ চেঞ্জ কৰাৰ ক্ষেত্ৰত বা যিকোনো ধৰণৰ চেঞ্জৰ ক্ষেত্ৰত আপোনালোকে নিজৰ ষ্টেট বেংকটোৰ বা নিজৰ বেংকটোৰ ATMটোতহে যাব। তো আপোনালোকে গৈ পেলাই এই নিজৰ কাৰ্ডখন চুৱাইপ কৰাৰ পিছত তাত বিভিন্ন ধৰণৰ অপশ্যন ওলাব, বিভিন্ন বেংকিং চেংকিং আদি ৰিলেটেড অপশ্যন ওলাব। তো আপোনালোকে মোবাইল চেঞ্জিঙৰো এটা অপশ্যন পাব, নাম্বাৰ চেঞ্জিঙৰ ক্ষেত্ৰত সেইটোত গৈ পেলাই বা আপডেটৰ ক্ষেত্ৰত আপুনি সেইটোত গৈ পেলাই নিজৰ মোবাইলটো আপডেট কৰিব পাৰিব। আৰু খুব বেছি 1 বা 2 দিনৰ ভিতৰত আপোনাৰ মোবাইল নাম্বাৰটো আপডেট বা ৰেজিষ্টাৰ্ড হৈ যাব। তো এইটো হৈছে 2 নম্বৰ পদ্ধতি। আৰু আপোনাৰ একেবাৰে শেষত 3 নম্বৰ, অৰ্থাৎ 3টা পদ্ধতি মই কৈছিলোঁ যিহেতু, 3 নম্বৰ পদ্ধতি আপোনালোকে কি কৰিব পাৰিব, 3 নম্বৰ পদ্ধতিৰ যোগেদি আপোনালোকে যিহেতু আজিকালি বৰ্তমান মোবাইল বেংকিং চলি থাকে, ইণ্টাৰনেট বেংকিংটো আপোনালোকে ইণ্টাৰনেট বেংকিঙৰ যোগেদিও আপোনালোকে চেঞ্জ কৰিব পাৰিব নিজৰ মোবাইল নাম্বাৰটো বা আপডেট কৰিব পাৰিব। তো আপোনালোকে নিজে চিম্পলি কি কৰিব, আপোনালোকৰ যদি ষ্টেট বেংক হয় তেন্তে আপুনি ষ্টেট বেংকৰ যোনটো অফিচিয়েল ৱেবছাইট, বা যদি আপোনাৰ UBI হয় UBI অফিচিয়েল ৱেবছাইট, যদি আপোনাৰ কানাড়া বেংক, অৰ্থাৎ আপোনাৰ প্ৰত্যেক নিজৰ যিটো বেংকৰ যোনটো অফিচিয়েল ৱেবছাইট থাকে সেই ৱেবছাইটটোত যাব, অৰ্থাৎ নিজৰ ক্ৰম ব্ৰাউজাৰ হওক বা যিকোনো এটা ব্ৰাউজাৰত গৈ পেলাই অফিচিয়েল ৱেবছাইটটোত যাব। তাত গৈ পেলাই অলপ প্ৰচেছ লগইন কৰাৰ পিছতেই লগইনটো কৰিবলৈ কেনেকৈ লগইন কৰিব তাৰ ভিডিঅ' আপোনালোকে চাই ল'ব পাৰে, তাৰ ভিডিঅ' মই দি থোৱা আছে। তো আপোনালোকে তাত গৈ পেলাই আপুনি লগইন কৰাৰ পিছত আপুনি তাত নিজৰ মোবাইল নাম্বাৰটো চেঞ্জৰ এটা অপশ্যন থাকিব, মোবাইল নাম্বাৰ আপডেট এটা অপশ্যন থাকে। তো আপুনি তাতো গৈ পেলাই নিজৰ ৱেবছাইটটোত গৈ পেলাই মোবাইল নাম্বাৰটো চেঞ্জ কৰিব পাৰিব। আৰু খুব বেছি 1 বা 2 দিনৰ ভিতৰত আপোনাৰ মোবাইল নাম্বাৰটো ৰেজিষ্টাৰ্ড বা চেঞ্জ হৈ যাব। তো এইটো আছিল সেই 3টা পদ্ধতি, যিকেইটা পদ্ধতিৰ যোগেদি আপুনি নিজৰ মোবাইল নাম্বাৰটো চেঞ্জ কৰিব পাৰিব। তো আশা কৰিম ভিডিঅ'টো ভাল লাগিছে। ভিডিঅ'টো যদি ভাল লাগিছে লাইক শ্বেয়াৰ এইবিলাক কৰি দিব আপোনালোকক, সেইখিনি কৈ নাথাকোঁ। কিন্তু যদি আপোনালোকক আৰু এটা এইখিনি কথা ক'লে, যদি আপোনালোকক এটা ডিটেইলছ ভিডিঅ' লাগে যে আপোনালোকে SBI কেনেকৈ চেঞ্জ কৰিব এটা ভিডিঅ' বনাই দিয়া, তো সেইটোৰ ওপৰত যদি ভিডিঅ' লাগে, বা আপুনি UBI কেনেকৈ চেঞ্জ কৰিব সেইটোৰ ওপৰত যদি ভিডিঅ' লাগে, তেন্তে কমেণ্ট কৰক, তাৰ এটা ভিডিঅ' মই বনাই দিবলৈ চেষ্টা কৰিম। কিন্তু আপোনালোকক এটা কথা কৈলেও, কিন্তু আপোনালোকে যিমান পাৰে নিজৰ বেংকৰ যোগেদি চেঞ্জ কৰিবলৈ চাব। কাৰণ বহুতে কি কৰে, বহুতৰ নেট বেংকিঙত খেলি মেলি সৃষ্টি হয়, ID পাছপৰ্ট নাথাকিবও পাৰে, বা ATMত আপুনি যিহেতু বহুত টাইম আপুনি নিজৰ কামটো কৰি থাকিব নোৱাৰিব পাৰে, কাৰণ আপোনাৰ পিছত বহুত লাইন লাগি থাকে। তো সেইকাৰণে আপুনি বেংকত গৈ পেলাই চেঞ্জ কৰিলে বেছি সুবিধাও হয় আৰু আপুনি ছেফ হৈ থাকিব পাৰিব। তো এইটো যদি ইমানখিনি আছে, ভিডিঅ'টো সম্পূৰ্ণ চাবৰ কাৰণে সকলোকে ধন্যবাদ। যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰি দিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব চেনেলটো, এনেধৰণৰ ভিডিঅ' আগলৈকো পাই থাকিব বাবে। তেতিয়ালৈকে পুনৰ নতুন এটা ভিডিঅ'ত লগ পাম। জয় অসম।